নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ডিজিটেল অসমৰ নতুন এটা এপিছডলৈ। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ল সাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱে ৰিকুৱাৰমেণ্ট 2021 432টা ভেকেঞ্চি ওলাইছে। তাৰ সৈতে এটা কথা, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পলম নকৰাকৈ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াত ইলিজিবল ক্ৰাইটেৰিয়া, এজ লিমিট, এক্সাম ডেট, আদাৰ ডিটেইলছ আলোচনা কৰা হ'ব। ইয়াৰ বাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। সো বন্ধুসকল, ইয়াত টোটেল পোষ্ট আছে 432টা আৰু ভেকেঞ্চি ডিটেইলছটো হ'ল 1 নম্বৰত আছে COPA 90টা, ষ্টেনোগ্ৰাফাৰত আছে 15টা ইংলিছত আৰু ষ্টেনোগ্ৰাফাৰ হিন্দী 15টা, ফিল্টাৰ 125টা, ইলেক্ট্ৰিচিয়ান 40টা, ওয়াৰমেন 25টা, ইলেক্ট্ৰনিক মেচিন 6টা, RAC মেচিন 15টা, ওয়েল্ডাৰ 20টা, প্লাম্বাৰ 4টা আৰু পেইণ্টাৰ 10টা, কাৰ্পেণ্টাৰ 13টা, মেচিনিষ্ট 5টা, টাৰ্নাৰ 5টা, शीट मेटल वर्कर 5टा, ड्राफ्टमैन और सिविल 4टा, गैस कोटार 20टा, ड्रेसार 2टा, मेडिकल लैबोरेटरी टेक्निशियन पैथोलॉजिस्ट 3टा, मेडिकल लैबोरेटरी टेक्निशियन कार्डियोलॉजिस्ट 2टा। सो बंधुসকল, ইয়াত স্ক্ৰীনত দেখুওৱা চাই দিয়ক। ভিডিঅ'টো বহুত দীঘলীয়া হ'ব পাৰে। ইয়াৰ পিছত আহিল এডুকেশ্যন কোৱালিফিকেশ্যন জাষ্ট 10 পাছ এক্সামিনেশ্যন আণ্ডাৰ 10+2 ছিষ্টেম। 10 পাছ থকা হ'ব লাগিব আৰু 10+2 পঢ়ি থকা হ'ব লাগিব আৰু ইয়াৰ লগত ITI থকা হ'ব লাগিব আৰু এজ লিমিট 15 বছৰৰ হ'ব লাগিব মিনিমাম 1/7/2020 আগত। মেক্সিমাম এজ হ'ব পাৰিব 24 বছৰলৈকে আৰু কিছুমানৰ বাবে এজ লিমিট SC আৰু ST PW কেণ্ডিডেটৰ বাবে এই ৰুল এজ পাৰ ৰুলছ নোটিফিকেশ্যন। ইম্পৰ্টেণ্ট ডেটটো হ'ল ষ্টাৰ্টিং ডেট ফৰ এপ্লাই 11/9/2021 পৰা ষ্টাৰ্ট হৈছে অলৰেডি আৰু লাষ্ট ডেটটো হ'ল 10/10/2021 এপ্লাইটো শেষ হ'ব। সো বন্ধুসকল, আজিলৈকে এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এপ্লাইৰ লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংকটো দিয়া হ'ব। তাৰ পৰা ফুললি ডিটেইলছটো জানি ল'ব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি আপুনি এপ্লাই কৰাত প্ৰব্লেম হয় তেনেহ'লে ভিডিঅ'ৰ কমেণ্ট কৰিব আৰু তাতে মই আপোনাক পিছৰ ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব পাৰিব।